মানুহ বৰ সোনকালে সলনি হৈ যায় নেকি? মই দেখিছো মানুহ আৰম্ভণিতে যেনেকৈ থাকে পিছত আৰু তেনেকুৱা হৈ নাথাকে। মানুহৰ প্ৰতি অত্যাধিক আসক্ত হৈ পৰাটোৱেই মোৰ এতিয়া ভয়ৰ কাৰণ। কাৰণ মানুহ আজি আছে কাইলৈ নাথাকিবও পাৰে। প্ৰথমতে কেয়াৰ, ইণ্টেনশ্যন, প্ৰমিছ, ধীৰে ধীৰে এইবিলাক অভ্যাসত পৰিণত হয়। তাৰপিছত সেই অভ্যাসটো আননেচেচেৰী হৈ যায় আৰু এনেকৈ সলনি হৈ যায় যেন একোৱেই নাছিল। সেইবাবে এতিয়া মানুহৰ লগত মিলি জুলি থাকিবলৈ মোৰ বহুত ভয় লাগে। এতিয়া মই কেৱল ভগৱানৰ ওচৰত অলপ ধৈৰ্য আৰু অলপ সাহস বিচাৰো, যাতে কিছুমান বস্তু, কিছুমান অভ্যাস আৰু কিছুমান মানুহৰ সংগ এৰাই চলিব পাৰো।